Hi, hello, আৰু নমস্কাৰ guys. This is my third video of Dima Hasao Diary. ৰাতিপুৱাই হোটেল চেক আউট কৰি হাফলঙৰ চাৰ্কিট হাউচ আৰু আই লাভ ডিমা হাছাও বুলি লিখি থোৱা স্পটটো চাই আমি কেইটা ওলাই দিলোঁ উমৰাংচুলৈ। এইখিনিতে কৈ দিওঁ যে হাফলঙৰ পৰা উমৰাংচু অহা ৰাস্তাটো খুবেই বেছি বেয়া। সেইবাবে সোনকালে ওলাইছিলোঁ যদিও পাওঁতে আমাৰ ইভিনিঙে হ'ল, সেইবাবে একো চাইট চিইং কৰা নহ'ল। ইভিনিং খোজকাঢ়িয়ে এখন লোকেল মাৰ্কেট আমি এক্সপ্ল'ৰ কৰিলোঁ। নেক্সট ডে মৰ্ণিং উঠিয়ে ব্ৰেকফাষ্ট কৰি আমি গোটেইকেইটা সোনকালে ওলাই গ'লোঁ উমৰাংচু গল্ফ ফিল্ডলৈ। যিহেতু ইয়াত ফেলকন ফেষ্টিভেল হৈ যোৱা বেছি দিন হোৱা নাই, সেইবাবে চাগে ইয়াতে বহা ষ্টলবিলাক এতিয়াও উঠোৱা নাই, যিয়ে জেগাটোৰ শুৱনি আৰু বেছি বৃদ্ধি কৰি দিছিলে। আমি ইয়াৰ পৰা সোনকালে ওলাই যাম বুলি ভাবিছিলোঁ যদিও ইয়াতে বনাই থোৱা ঘৰবিলাক ইমান ধুনীয়াকৈ বনাইছে যে আমাৰ চাওঁতে বহুত দেৰি হৈ গ'ল। আহক ঘৰ এটাৰ টুৰ মই আপোনালোককো দি দিওঁ। এতিয়া অলপমান মোৰ ভাইটিৰ কথাখিনিকে শুনি লওক। নমস্কাৰ ভাস্বতী, আপুনি আমাৰ গৃহলৈ আহিলে, নিমন্ত্ৰণ ৰক্ষা কৰিলে, সেইকাৰণে ভাল লাগিলে। আমাৰ ইমান ডাঙৰ ঘৰ নহয়, হ'লেও চেষ্টা এটা কৰিছোঁ কম জেগাতে বনাবলৈ। দিছ ইজ দ্য ভিউ। ব'লক ভিতৰলৈ যাম। আপোনালোকে তলফালে মোৰ ড্ৰয়িং ৰুম আৰু কিটচেনটো দেখিলে, এতিয়া মই য'ত শুওঁ সেইটো ৰুম দেখাম, আহক। মোৰ ঘৰৰ ভিতৰত বেলেগ কোনোবা সোমাই আছে, ৰ'ব ইনক্লুড দেখাম। মই ৰাখিছোঁ এস্থেটিক পাৰপাছৰ কাৰণে, ভিতৰত আহক। হাই মহন্ত দা, কেনেকুৱা লাগিছে? এইটো হৈছে তাত সাজি থোৱা দ্বিতীয়টো ঘৰ। তাত লিখি থোৱা ফলকসমূহৰ পৰা জানিব পাৰিছোঁ যে এইটো কাৰ্বি জনগোষ্ঠীৰ ঘৰ, আৰু আগৰ ঘৰটো যোনটো দেখাইছিলোঁ আপোনালোকক সেইটো আছিলে নেপালী জনগোষ্ঠীৰ ঘৰ। ডিমা হাছাওত বসবাস কৰা বিভিন্ন জনগোষ্ঠীসকলৰ ঘৰসমূহ ইয়াত এনেকৈ প্ৰদৰ্শন কৰা হৈছে। এইটো হৈছে ডিমাচা জনগোষ্ঠীৰ ঘৰ। আপোনাৰ এইটো খুনা হৈ গ'ল, এইটো আপুনি স্কেনাৰত দি দিলে হ'ল পইচাটো। ঘৰসমূহৰ ভিতৰত বিভিন্ন জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা সা সঁজুলিবোৰো দেখিব পোৱা গৈছে। লগতে আপোনালোকক কৈ দিওঁ, যদি আপোনালোকে অলপমান দেৰিকৈ আহে গল্ফ ফিল্ডলৈ, তেনেহ'লে ইয়াতে জেট স্কি আৰু ব'টিঙো কৰিব পাৰিব। পুৱাবেলা হয়তো তেওঁলোকে বন্ধ ৰাখে, সেইবাবে আমাৰ ব'টিং আৰু জেট স্কি কৰা সৌভাগ্যকণ নহ'ল। আৰু এইখন হৈছে ফেলকন ফেষ্টিভেল হৈ যোৱা মঞ্চখন। তাৰপিছত আমি গ'লোঁ খাডং ডেমলৈ, যোনটো ডেম কপিলী নদীৰ ওপৰত বনাই থোৱা হৈছিল। আৰু এই যে দলংখন দেখিছে, এই দলংখনে মেঘালয় আৰু অসমক ভাগ কৰি ৰাখিছে। শেষত যদি আপোনালোকে উমৰাংচু আহিম বুলি ভাবি আছে, তেনেহ'লে উমৰং ডেম আৰু এছকেএম লেণ্ড বুলি এটা লোকেশ্যন আছে, যোনটো এক্সপ্ল'ৰ কৰিব পাৰে। আজিৰ ভিডিঅ'ত ইমানেই। যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।